हेलो बंधु बान्धवीসকল আকৌ আহি গ'লো এম গগৈ ভাই নতুন ভিডিঅ' এটা লৈ এয়া দেখিছে পথাৰলৈ ওলাইছোঁ সৰিয়হ মাৰিবলৈ চালনী টানি লৈ চাই লওক চব বস্তু লৈ লৈছোঁ খোৱা বস্তু ভিডিঅ'টো চাই থাকিব শেষলৈকে চাব তেনেহ'লে ব'লক পথাৰলৈ যাওঁ কেনেকৈ আমি মৰণা মাৰোঁ কি কৰোঁ চব দেখুৱাম এয়া আহি আছোঁ পামগৈ এতিয়া অলপ দেৰি পিছত পামগৈ অলপ যাব লাগিব ৰাস্তা দেই এই নহয় কেনেকৈ যাম বাৰু তাকে ভাবিছোঁ এইবিলাক মাই গছ নাই এইটো ৰাস্তাত কেনেকৈ যাম বাৰু পথাৰলৈ কি হ'ব আমাৰ জীৱন এইবিলাকে জীৱনৰ যুদ্ধ বুলি কৈছে ঘাট প্ৰতিঘাট ফাইনেলি আহি পাই গ'লোহি এইডোখৰ পাৰ হৈছোঁ ৰাস্তাডোখৰ দেখা নাই কিমান বোকা যেনে তেনে আহি পাইছোঁহি ভালকৈ দেখুৱাই দিছোঁ সৌ ত'ৰ পৰা আহি আছোঁ গছ গছনিখিনি দেখিছে তাৰপৰা আহি ইয়াত পাইছোঁহি সৌ আগলৈকে যাব লাগিব সৌডোখৰলৈকে সেই বাঁহজোপা ওচৰ বাঁহজোপা ওচৰ নাপায়গৈ বাৰু এইপিনে দেখিছে মৰণা মাৰিয়ে আছে পথাৰ গোটেই পথাৰখনত মৰণাই হৈ আছে এইবিলাকে জীৱন বুজিছে আমি খেতিয়কৰ ল'ৰাৰ জীৱন এইবিলাকে এইবিলাক বস্তু চস্তু চব লৈ লৈছোঁ চালনী এমখা চালনী মাই গছ এয়া উঠাই লৈছোঁ চালনী মখাটো কৃষ্ণ দেই বুলি চলোঁ গৈ থাকোঁ তাত পামগৈ এতিয়া বেছি টাইম নালাগে বাৰু ৰাস্তাটো দেখুৱাইছোঁ ক'লোহি এয়া ষ্টেণ্ড কৰিছোঁ এইবিলাক নমাই আছোঁ চাই লওক ভালকৈ এইডোখৰ সৰিয়হ এয়া গোলা কঢ়িয়াই আছে এইবিকে আমাৰ নিচাদহঁতে মাৰি আছে ককাই দে কি অকলে নে কি আৰু কেলে এইটো এয়া মৰণা হৈ গ'ল এজনী আমাৰ এনাই দেখুৱাইছোঁ এয়া লাষ্ট আছে বহুত কষ্ট কৰিলোঁ এইটো আমাৰ মমাই দি দেখুৱাইছোঁ ভালকৈ ধুনীয়াকৈ পূৰা কষ্ট কৰিছে আজি দেখিছে নাই পূৰা দেখিছে পাহাৰ উঠুৱাই দিছে হ'ল নহয় এইখনে গোলা লাষ্ট ফিনিচিং ধৰক কাৰণে সেইটো কাৰণে ধৰিবলৈ দিছোঁ অকণমান আৰাম কৰিছোঁ এয়া মৰণা দিম এতিয়া অকণমান দেৰি পিছত ট্ৰেক্টৰ আহিব এতিয়া চাই থাকিব শেষলৈকে ট্ৰেক্টৰ ঘূৰা সময়ত দেখুৱাই দিম একদম ধুনীয়াকৈ হাঁহি এটা মাৰি দে পুতুকাই হাঁহি এটা মাৰি দে বিৰাট মজা লাগিছে নে তামাম মজা লাগিছে ন নকয় দিয়া এতিয়া কেই কুইণ্টেলমান ওলাব বুলি আশা এটা কৰা তুমি 3 কুইণ্টেল ন এই আমাৰ ট্ৰেক্টৰৱালা গাঁৱে আমাৰ মাৰি হৈ গ'ল বৰ্তমান এইখিনি মাৰি আছে পূৰা মই আহি নাপালোহি চব খতমেই দেখিছে নহয় লাজ কৰিছে আমাৰ টাইটত পূৰা মাৰিছে এগৰাকী আমাৰ মমাই দেখিছে নাই আমাৰ মামাজী বুলি কয় এইবিলাক বাদ দিব কৈছে এতিয়া চাহ পানী খোৱা সময় হৈছে চাহ পানী খাব লাগে হয় নাই দা ইউটিউবত দি দিম এইটো মাই হয় নাই দা ইউটিউবত দি দিম বুলি কৈছোঁ
দেখিছে নহয় কেনেকুৱাকৈ পানী দা খতম কৰি দিব এতিয়া আকৌ আনিবগৈ লাগিব ঘোলটো ওচৰতে আছে বাৰু ঘোলটো ওচৰতে আছে টেনশ্যন নাই কি বাগিছে হেৰিয়তে উলিয়াই দিছে আকৌ খাবি নেকি বহি থাকিম আজি দিনটো খাই আধা আধি হৈ গ'ল পুৰা পুৰি বজাই দিছে ফাইনেলি আধা হৈ গ'ল এইখিনি এইখিনি হেৰি পইচা হয় নাই পইচা হয় নাই পইচা হয় নাই পইচা চলিছে দে একদম ধুনীয়া লাগিছে দেই কেনেকুৱা লাগিছে ৰাইজ সুধিছে নাই ভাল লাগিছে নে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে সুধিছে কোনে কোনে মাৰিবলৈ জানে সেইটো সুধিছে হয় নাই এইটো কোন মানে সেইটো ময়ে কৈ আছো আকৌ এতিয়া হেৰি আকৌ এইটো ইউটিউবত যাব ভালকে উঠাক মানে ভালকে একদম পুৰা উঠাইছো দেখিছে নহয় এখন ৰাইজে একদম পুৰা মাৰি আছে এতিয়া আমি ধনী মানুহ হৈ গ'লো আকৌ হাজিৰা দিছে দেখিছা নহয় হাজিৰা দিছো এইবোৰ ঢল ল'ব পুৰা ঢল ল'ব একদম পুৰা হাজিৰা লগাইছে নাই নক'ব আৰু দুদিনমানৰ পিছত একেবাৰে এনাই বনি থাকিম একদম মানুহ বনি যাব এবাৰ সেইবিলাক ভাগৰি পৰিছে সেইজন দেখিছে নহয় বহি আছে ভাগৰি পৰিছে খালি যেনিবা সৰিয়হৰ দাম কমিছে আৰু এইটোৱে বহুত দুখ লগা কথা হৈছে কি হ'ব যদি সৰিয়হৰ দাম কমি যায় কি হ'ব সৰিয়হৰ দাম কমিছে ভাত খাব লৈছো এতিয়া চাওক এয়া ৰান্ধনি শাকখন থাকিব এতিয়া দেখা আছে বাপে এইটো হেতা বাই দিব লাগে সেইটো ইউটিউবলৈ নাযায় এয়া এনে খাবলৈ কি কেনেকৈ পাইছে আৰু দেই ব্ৰইলাৰ মাংস চুবাই ভাত চব খাবলৈ পাই উঠিছে ভাল উঠিছে একদম ভালকৈ উঠিছে বুজিছে না একদম ধুনীয়াকৈ পাইছে নাই ৰাইজ কিবা কিবি খাই আছে হ'লেও এনাই লাহে দিয়ে খাই আছে একো নাই এনাইনো লাগিব আকৌ ন ধৰি না এনেকৈ হ'ব চবে খাই আছে বহুত মৰণা মাৰিছে দেখিছে নহয় খাই বৈ আজি হ'ল এই মমাই খিলখিলা হাঁহি আছে খিলখিলা হাঁহিছে চ' ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব নেক্সট আকৌ আহি আছোঁ এম গগৈ ভাই এতিয়া পথাৰতে আছোঁ বৰ্তমান মানে আকৌ এটা মৰণা যাৰিবলগীয়া হ'ল মাৰিবলগীয়া হ'ল মৰণাটো দেখুৱাই দিওঁ এইটো আকৌ এটা মাৰিবলগীয়া হ'ল এইটো মমাহঁতৰ মৰণা আকৌ ঘূৰাই আছোঁ পথাৰতে এতিয়া যাম আৰু গধূলি হ'ব অলপ দেৰি হ'ব ভিডিঅ'টো কেনেকুৱা লাগিলে নাজানো আৰু ভাল লাগিলে নে বেয়া লাগিলে যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ বাদ বাকী বৰ বেছি কথা ক'ব নোৱাৰিলোঁ কিয়নো কামত লাগি থাকিবলগীয়া হ'ল ইটো সিটো সেইটো কাৰণে বৰ বেছি দেখুৱাব নোৱাৰিলোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কোনে কোনে জানে মৰণা মাৰিবলৈ এনেকুৱা সৰিয়হ মৰণা মাৰি পাইছে সিমানে ভিডিঅ'টো গতিকেলৈ শ্বেয়াৰ কৰি দিব এম গগৈ ভাই আকৌ আহি আছোঁ নেক্সট ভিডিঅ'ত লগ পাই থাকিব চাই থাকিব ধন্যবাদ।